Hello guys, welcome back to my YouTube channel Parisindaman Vlog. আজি মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি নতুন বছৰ সেইভাবে নখাওগৈ কি কৰো কি নকৰো আজি বৰ্তাহত নখাওগৈ নতুনটো খাবই লাগিব ন নতুন বছৰৰ বাবে যাও আৰু মাতিছে তাকে কি কৰো কি নকৰো আপোনালোকক দেখাই যাম অকনো স্কিপ নকৰাকৈ আপোনালোকে চাই যাবচোন যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কিয়া আহি আছো বহুত দূৰ পালোহি মোৰ কাষৰ ফালে বহুত বাগান কলম কাটিছে যিহেতু কলম কটাৰ সিজনে হৈ আছে বলক গৈ আছো পাৰি নাই ইমান দূৰ আহি গ'লো আৰু অলপ দূৰ আছে যাওঁ আৰু সৰু বৰ্তা ঘৰ আজি ন খাবলৈ হ'ব আৰু নজ নহয় এক জানুৱাৰী ন খাবলৈ বুলি ভাল লাগিছে নতুন বছৰ ওচৰ বুলি এনেকৈ আনিছো হাঁহটো আছিলে 3-4 কেজি এতিয়া মানে আৰু এটা হাঁহ মাৰিবলৈ আছে তাকে দে আহিছো নিজৰ লগৰজনক শুভেচ্ছা জনাইছে নতুন বছৰ বুলি কিনে